নমস্কাৰ, ৱেলকাম টু অসম তথ্য। যোৱা 24 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা IBPS ক্লাৰ্ক ৰিজাল্ট ইতিমধ্যে আহি পাইছে। নিজৰ ৰিজাল্ট চাবৰ বাবে কৰ্মবাজাৰত আহি ইয়াতে চাৰ্চ বাৰত IBPS ক্লাৰ্ক ৰিজাল্ট 2024 বুলি টাইপ কৰি ল'ব আৰু ছেকেণ্ডত যোনটো IBPS লিংক আছে তাতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত ৰিচেণ্ট আপডেটৰ যোনটো প্ৰথম লিংক আছে তাতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত যোনটো লগইন আছে তাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে টাইপ কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ টাইপ কৰাৰ পাছত নিজৰ পাছৱৰ্ড যোনটো ডেট অফ বাৰ্থ হয় সেইটো ইয়াতে টাইপ কৰি ল'ব। পাছৱৰ্ডটো টাইপ কৰাৰ পাছত কেপচা কোড যোনটো আছে সেইটো শুদ্ধকৈ টাইপ কৰি ল'ব। কেপচা কোডটো শুদ্ধকৈ টাইপ কৰাৰ পাছত ইয়াতে লগইন বুলি ক্লিক কৰি ল'ব। লগইন বুলি ক্লিক কৰাৰ পাছত কিছু সময়ৰ পাছত আপোনালোকৰ ৰিজাল্ট ইয়াতে শ্ব' কৰিব আৰু 7 দিনৰ পিছত নিজৰ এনচাৰ কীখন ডাউনলোড কৰিব পাৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া সকলো আপডেটবোৰ পাই থাকে।